মই অৰ্ণৱে স্বাগতম জনাইছোঁ আপোনালোকক। মই ইউটিউবত নতুনকৈ এটা চেনেল খুলিছোঁ। চেনেলটোৰ নাম হ'ল মনীষ ব্লগ। এই চেনেলটোত মই কি কাম কৰোঁ, কিমান দিনটোৰ আৰ্নিং হয় তাৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে চেনেলটো খুলিছোঁ। গতিকে ভিডিঅ'বোৰ ভালকৈ আপোনালোকে চাব, চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব। যদি কিবা ভুল হয় কমেণ্টত জনাব আপোনালোকে, যেন মই নেক্সট ভিডিঅ'টোত আপোনালোকক শুদ্ধ কৰি বনাব পাৰোঁ। মই কি কাম কৰোঁ আপোনালোকক কওঁ। মই জমেট'ত ডেলিভাৰী বয়ৰ কাম কৰোঁ চাইকেলেৰে। আগতে গোটেই দিনটো কাম কৰিছিলোঁ জমেট'ত, কিন্তু এতিয়া বেলেগ কাম এটাত নতুনকৈ সোমাইছোঁ। গতিকে এতিয়া জমেট'ৰ কাম মই ডেলিভাৰীৰ কাম সন্ধিয়া কৰোঁ আৰু দিনত এই বেলেগ কামটো 6টালৈকে বেলেগ কামটো কৰোঁ। তো বৰ্তমান মই জমেট'ত ডেলিভাৰী কৰা টাইমখিনি ভিডিঅ' কৰি আপোনালোকক দেখাম। অফিচৰ কামটো মই এতিয়া আপোনালোকক নেদেখাওঁ, পিছত দেখাম। গতিকে আজিৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট নকৰোঁ। মই 15 আগষ্টৰ পৰা মই মোৰ চেনেলটোৰ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰি দিম। আপোনালোকে 15 আগষ্টৰ পৰা মোৰ ভিডিঅ'বোৰ দেখা পাব। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। যদি কিবা ভুল হয় কমেণ্ট কৰি জনাব। গতিকে আজি মই আপোনাক এই চেনেলটো নতুনকৈ খোলাৰ কথাখিনি কৈ ভিডিঅ'টো বনাইছোঁ। আজি মই বেলেগ ভিডিঅ' নিদিওঁ। অহা 15 আগষ্টৰ দিনাৰ পৰা মই ভিডিঅ' দিয়া আপোনালোকক ষ্টাৰ্ট কৰিম। গতিকে সেইদিনাৰ পৰা আপুনি চাব মোৰ চেনেলটো মনীষ ব্লগ বুলি ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই। ধন্যবাদ। বাই বাই।